ভালকে কৈ দিয়া হাই কৈ দিয়া হাই কি খবৰ ভাল ড্ৰেছ পোছাক দেখি ভাবিছে চাগে গম পাইছে অকণমান ন আমি গৈ আছোঁ কাকৰ পথাৰ দুনু ফৰক পিন্ধি এনাই ঘৰ গৈ আছোঁ ন পুতলা কালি ল'লে মেলাত মানে আমাৰ মাৰ ঘৰত বছৰীয়া নতুন চাউলৰ আজি সকাম ৰাতিও কৰিব দিনতো কৰিব ৰাতি থাকোঁনে নাথাকোঁ নাজানো কিন্তু দিনত গুচি আহিছা কিন্তু তাকে গৈ আছোঁ অলপ সোনকালে গৈছোঁ কাৰণ ভকতক খোৱাবলৈ বোলে আমাৰ ফালৰ পৰা মিঠাই লৈ যাব আছে তাকে কি নিব লাগিব সেইটো কাৰণে জল্দি গৈ আছোঁ আমি ককাহঁতক খাবলৈ মিঠাই নিম হয় নাই সেইটো কাৰণে টাউন হৈ গৈ থাকোঁ মিঠাইখিনি লৈ ল'ব লাগিব তেনেকুৱাতে লৈ যাম কি টেঙা খাবা চাই থাকিব আমাৰ ভিডিঅ'টো হয় নাই শহাপহু দাঁতকেইটা দেখাইছে দাঁত দেখাই দিয়া দাঁত খুন্দি কৈ দিয়া নোপোৱা চকু চুলি মুখ কোনখন মুখ জিভা কোনদি কাণ হ'ল ইয়াত আকৌ থিয়েটাৰ আহিব এতিয়া চলিহা নগৰত আকৌ থিয়েটাৰ আহিব এতিয়া ঠিক আছে গৈ লওঁ তেতিয়াহ'লে দেখাই থাকিম আপোনালোকক আইডিবিয়া এটিএমত উলিয়াবলৈ গৈছে মিষ্টাৰে পইচা গাঁৱলৈ মানে অকল এটা সকামলে বুলি নহয় মানে দুটা মানে কাম লৈ গৈছোঁ ঘৰত খেতি কৰা পইচা আমি যিহেতু গম পাইছে ন পথাৰ নাযাওঁ সেইটো কাৰণে পইচাবিলাক খেতি কৰা ৰোৱা তোলা সময়ত পইচা দিব লগা হয় আজিকালি খেতি কৰাত মানে বেছি পইচাবিলাক খৰচ হয় ৰোৱা তোলোৱা সেইটো সময়ত হাল বোৱা সেইফালে যায় আকৌ দোৱা সময়তো ধান দোৱা অনা আকৌ মৰা মিষ্টাৰৰ ঘৰত বাৰু মাৰি নথয় সিহঁতৰ ভঁৰালতে থয় কিন্তু আমাৰ ঘৰত মাৰি থয় সেই তেনেকৈ ভালেখিনি পইচা খৰচ হৈ যায় বেছি নোৱাৰোঁ দুইটা সময়তে দুইটা ঘৰতে সমানে দিওঁ দেই কেতিয়া মিষ্টাৰ ঘৰত অকণমান বেছি হয় বাৰু হ'লেও মই আমাৰ ঘৰতো কিবা এটা দিওঁ মিষ্টাৰক মই দিওঁ বুলি নহয় মিষ্টাৰে দিয়ে বাৰু মানুহজনে দিয়ে নিদিওঁ বুলি কেতিয়াও নকয় সেই হিচাপত চাব গ'লে মানুহজনক বহুতে ভাল বুলি ক'ব পাৰি দিবই যে লাগিব তেনেকুৱা কোনো কথা নহয় বাৰু হ'লেও দিওঁ মানুহজনৰ ঘৰত বাৰু দিব লাগিবই আমাৰ ঘৰত নিদিলেও হৈ যায় হ'লেও দিওঁ আৰু হয় নাই ভাল লাগে নিজে একো নকৰোঁ যেতিয়া মানুহজনে দি দিয়ে আৰু হয় নাই টেঙা গুচাইছা এতিয়া বনাই তেতিয়াহ'লে গৈ থাকোঁ হ'লে মিঠাই চাই লওঁ কোনটো লয় এইটো নলয় বৰফি কালাকান নহয় জানো এইটো কালাকান নাই কালাকান কিমান বাৰু কালাকান লৈ লওঁ ভাগি থাকে কালাকানটো পিচ চিচ দিব নোৱাৰি হেৰি লালমোহন 50 পিচ খাজা নাই খাজা এইটো কি এইটো কলা জামু দে এটা 50 পিচ ইয়াত 2 পিচকৈ লৈ লওঁ এতিয়া খাবলৈ মিঠাই চিঠাই লৈ ল'লোঁ ইফালে বনাই আছে চাহ আমি মাহঁতে বনাই দিয়া চাহ নাখায় ডাঙৰীয়া মহন্ত এনেকুৱা বনাব লাগিব
এইফালে পাৰিবি এইবিলাক কৰিবলৈ হাই কি কৈছা আহোঁতে বমি হ'ল ন বেগখনে মুখখন ঢাকি থৈছে কি কৈছা বহিছা বহিছা নাখাওঁ আমাৰ চব ঘৰৰ মানুহ সেয়া কৰিব হ'ব এতিয়া এইফালে ৰ'দ পৰিছিলে ন এইটো কাৰণে টিপাল এখন দি দিলে টিং দি দিলে এনেকৈ পুৰা ৰ'দ হৈ আছিলে কাৰণে ঐ কোনফালে গৈছা নমো নমো क्या हुआ দ্বিতীয় কথা পাতিছে দুটি বহিয়া থাকে দুটি দিনৰ এখন সকাম শেষ হ'ল এতিয়া আকৌ আছে চাউল খোৱা এইবোৰ আমাৰ বৌ ল'ৰা দাদা বাই ল'ৰা কেলে মোবাইল নাচাই ইমানকে বেটি আমাৰ ল'ৰা কেনেকুৱা বদমাছ বাহিৰত যাওঁ ঠিক নাই চুপ আজি মানে ঘৰত 5জনী আমাৰ পেহী জেঠাই আছে ন 3জনী দিনত আহিল ন 3জনী দিনত আহিলে এজনী জেঠাই ঘৰলৈ গুচি গ'ল ঘৰত মানে মানুহ নাই তাৰপাছত আৰু 2জনী আহিব আছিলে পেহী এজনী আৰু জেঠাই সিহঁতেও আহিলে আৰু বাই 2জনী অহা নাই সিহঁতেও আহিব পুৰা ঘৰত মানুহ চাওঁ যদি সুবিধা হয় ৰাতি যামগৈ বুলি ভাবিছোঁ নিয়ৰ যদি নপৰে ঘৰত তাতো মানুহ নাই যিহেতু আমাৰ যিহেতু দাদা আগতে থাকিহে আজি দাদাকো কৈ থৈ অহা নাই এতিয়া বাহিৰৰ পৰিৱেশটো দেখাম আমাৰ সকাম চাউল খোৱা সকামৰ মানে ভকতক আজিয়ে নতুন চাউলৰ ভাত খুৱাই দিয়ে দতা আইতা জুই খাইছে দতা এফালে জেঠাই এজনী জেঠাই মহাদেৱপুৰ তাৰপাছত এইফালে আইতা এজনী একেবাৰে ডাঙৰ জেঠাই চব জুই খুৱাই আছে ইয়াত এতিয়া ভকতে বনাব ভাত আগতে এই কাপোৰকেইখন যে বৰ কাপোৰ তেনেকুৱা দি দিয়ে এবাৰ কিন্তু এনেকুৱা আছিলে এনেকুৱা দি দিছে ইয়াত ভাত বনাব এইটো আমাৰ ঘৰতো এইফালে এনেকুৱা হয় এইটো উঠাচোন মনো পৰিলে তাৰপাছত এইবিলাক বস্তু কোমোৰা এইবিলাক পানী খাব ভকতে আলু পিঁয়াজ এতিয়া এইফালে জেঠু হয় জুই জ্বলাই আছে ভকতলৈ গধূলিৰ সকাম ইফালে ভকতে ভাত বনালে আৰু এইফালে এতিয়া ভকতে খাব বৰ্তমান ৰাতি সেয়া কৰি আছে সকামত লৈ আছো পেহী জেঠাই 4জনী বাই ভনী আছো 5জনী কেনেকুৱা লাগিছে আজি ভাল লাগিছে
ভকতৰ খোৱা হৈ গ'ল। এতিয়া আমাৰ ঘৰুৱা পাৰ্টিবিলাক মানে ন খোৱাই বুলি ক'ব পাৰি, ভকতৰ ন খোৱা। যোৱা কি হ'ল মিন্ময়, খোৱাগে যোৱা। বেটি খাইছা কেনেকুৱা? ককাহঁতে বনোৱা ভাত টেষ্টি। এ হেৰি লিচি ভাত নিছনে বহা দিব টুঙা টুঙা লৈ আমাৰ বুঢ়া ফালে ভকতে বনোৱা ভাত খাওঁ। বাই বাই যাওক। এইফালে লেডিজ পাৰ্টি খাই আছে। ধন ধন খাইছা হা? ভাবিছিলো যামগৈ বুলি কিন্তু নাযাওঁ। পেহীহঁতে গোটেইখিনি আছেহি ন, সেইটো কাৰণে মাহঁতে কাইলৈ ন খাই থম বুলি কৈছে। সেইটো কাৰণে আজি ভকতে খোৱা, কাইলৈ ন খাম আমি, হয় নাই? আজি থাকি দিওঁ আমি ন যাম থাকি দিওঁ। সেইটো কাৰণে আজিলৈ বাই বাই। কি বনালো কি নবনালো মানে অকণমান দেখাব চেষ্টা কৰিলোঁ। আমাৰ মৰাণ সম্প্ৰদায়ৰ নতুন চাউলৰ সকাম কেনেকৈ কৰে, কি চবৰে বেলেগ বেলেগ হয়। আমাৰ মৰাণ হ'লেও আমাৰ ইয়াত এনেকৈ কৰে, তাকে দেখালোঁ। চাব আৰু মৰম দিব বুলি আশা কৰিছোঁ। ধন্যবাদ, বাই বাই, হয় নাই?